মহিলাৰী কোন হয়? হাগ্ৰামা মহিলাৰী দেৱৰগাঁও সমষ্টিৰ পাৰিষদ হয়, MCLA। জানে নে নাজানে আপোনালোকে? এজন MCLA BTR চুক্তি ইমপ্লিমেণ্ট হ'ব নহ'ব ক'লে কিবা পাৰ্থক্য হ'ব জানো? কিবা ডিফাৰেঞ্চ হ'ব? এই বহুত MCLA আছে, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াওতো MCLA হয় নে নহয়? MCLA হোৱাৰ পিছতে তেখেতে CM হয়। গতিকে এজন MCLA বা BTRৰ CM কোৱা নকোৱাৰ দি ভাৰত চৰকাৰে যে BTR চুক্তি ইমপ্লিমেণ্ট কৰিব নকৰিব এইটো কোনো কথা নহয়। BPFৰ কোনোবা সাংসদ আছে নেকি? এজনো সাংসদ নাই পাৰ্লিয়ামেণ্টত ক'বলৈ। আছে মোদী ডাঙৰীয়াক যাই পেলাই ক'বলৈ সাংসদ আছে, অমিত শ্বাহ ডাঙৰীয়াক ক'বলৈ সাংসদ আছে। আমাৰহে সাংসদ আছে দুইজন, ৰাজ্যসভাৰ সাংসদ আছে, লোকসভাৰ সাংসদ আছে আমাৰ UPPLৰ। ইলেকশ্যন হাৰিলেও বুলি আপোনালোকে যে এনেকেই যে কয় যে হাগ্ৰামাই এনেকেই তেনেকেই কিবা কিবি কয়, আপোনালোকে এইটো ৰাছিয়াৰ পাৰ্টি বুলি কৈ দিলে হাগ্ৰামাই। তেখেতে নিজেই টুপিত কি লিখি লৈছিল? মেক আমেৰিকা গ্ৰেট এগেইন। ডোনাল্ড ট্ৰাম্পৰ যে আমেৰিকাৰ ইলেকশ্যনত ব্যৱহাৰ কৰা শ্লোগান মেক আমেৰিকা গ্ৰেট এগেইন, এইটোতো BPFৰ কৰ্মীবিলাক টুপিত লিখি লৈছিল। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া স্বয়ং টুপিত লিখি লৈছিল যে মেক আমেৰিকা গ্ৰেট এগেইন। তাৰমানে BPFে আমেৰিকাত জন্ম লোৱা পাৰ্টি হয়। ইণ্ডিয়া না ইণ্ডিয়া, এইটো কথাটো বহুত ইণ্টাৰেষ্টিং হৈ গৈছে। কথাটো এনেকুৱা, কথাটো হ'ল ৰাজনৈতিক দলবিলাকৰ ফাণ্ডামেণ্টেল ডিউটিটো কি? ফাণ্ডামেণ্টেল ডিউটিটো হ'ল নিৰ্বাচনত অংশগ্ৰহণ কৰা। এইটো সংবিধানতে লিখা আছে, ভাৰতীয় সংবিধানত। আমাৰ ইণ্ডিয়ান ডেম'ক্ৰেচিত আপুনি যদি ৰাজনৈতিক দল হয় তেনেহ'লে আপুনি ৰাজনীতিত মানে অংশগ্ৰহণ কৰিবই লাগিব। কেনেকৈ অংশগ্ৰহণ কৰিব? নিৰ্বাচনত আপুনি অংশগ্ৰহণ কৰিব লাগিব। গতিকে UPPL এটা ৰাজনৈতিক দল হয়, এইটো কোনো মন্দিৰ কমিটি নহয়, এইটো সাহিত্য সভা নহয়, ছাত্ৰ সংগঠন নহয়, আমি অৰাজনৈতিক সংগঠন নহয়, আমি ৰাজনৈতিক সংগঠন হয়। গতিকে নিৰ্বাচন আমি খেলিমে। এইটো মানে উইথ ইণ্ডিয়া উইদাউট ইণ্ডিয়া, উইথ ইণ্ডিয়া উইদাউট ইণ্ডিয়া, আমি অকলেই BTRৰ ভিতৰে বাহিৰে নিৰ্বাচন খেলিম। আপোনালোকে খোজ আজি এনাউন্স কৰি দিলোঁ মই, আমি ইলেকশ্যন খেলিম বুলি। কিমানটা খেলিব সেইটো আমি ফাইনেল কৰিম, আলোচনা বিলোচনা কৰি আছে। সময়ো হোৱা নাই এতিয়াও, নিৰ্বাচন ঘোষণা হোৱা নাই। নিৰ্বাচন ঘোষণা হ'লেহে আমি ক'ত খেলিম। আমি তেতিয়া নিজৰ সংগঠনটো মজবুত কৰি আছোঁ, BTRৰ ভিতৰে বাহিৰে সংগঠন মজবুত কৰি আছোঁ। এইটোকে আপোনালোকক ক'ব পাৰোঁ। কোনো দলে ক'ব নোৱাৰে যে কিমানখন আসনত খেলিব। কোনে ক'ব পাৰে? কংগ্ৰেছে ক'ব পাৰিব? নোৱাৰে। BJPয়ে ক'ব পাৰে? নোৱাৰে। AGPয়ে ক'ব পাৰে? নোৱাৰে। খালি এটা জল্পনা কল্পনা চলিছে, সকলোৰে এটা এছেছমেণ্ট চলি আছে। আমি এতিয়া ছিৰিয়াছ ৰাজনীতিক দল হয়। 5 বছৰ আমি শাসনত থাকিলোঁ। এতিয়া ৰাজনীতিক দলৰ কামটো খালি শাসনত থকা নহয়, আমি অপজিশ্যনত থকাটো ৰাজনীতিক দলৰ এইটো মানে কাম হয়। সদায় যদি আপুনি চৰকাৰত থাকিব বিচাৰে কেনেকৈ আপুনি পলিটিকেল পাৰ্টি হ'ব কওকচোন? আৰু আপোনালোকক মানে ৰেষ্ট এচিয়ৰ্ড, এইবাৰ BTRত যিমান মজবুত চৰকাৰ তাতকৈ বেছি মজবুত অপজিশ্যন।